ঐতিহাসিক ডিগবৈ নাজিৰাটিং ডিব্ৰু নৈ পাৰত যুগ যুগান্তৰ ধৰি বহু দূৰ দূৰণিৰ পৰা বনভোজস্থলীৰূপে ব্যৱহাৰ কৰি অহা ডিব্ৰু নৈ পাৰত বিগত বছৰৰ দৰে এই বছৰো ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ তৎপৰতাত নৱবৰ্ষৰ 1 জানুৱাৰীৰ পৰা 3 দিনীয়াকৈ তৃতীয় বৰ্ষৰ ডিগবৈ নাজিৰাটিং তামুলী পৰ্যটন উৎসৱ আয়োজন কৰা হৈছে। শেহতীয়াকৈ অসমৰ পৰ্যটন মানচিত্ৰত নতুনকৈ সংযোজন হোৱাৰ প্ৰয়াসেৰে তিনিচুকীয়া জিলাৰ ডিগবৈ বিধানসভা সমষ্টিৰ নাজিৰাটিং পৰ্যটনস্থলীত বিগত বৰ্ষৰ দৰে 2023 বৰ্ষৰ 1, 2 আৰু 3 জানুৱাৰীত বিশাল কাৰ্যসূচীৰে ব্যাপক আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ নেতৃত্বত স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰা পৰ্যটন উৎসৱত নাজিৰাটিং আৰু তামুলী বনগাঁৱৰ সামগ্ৰিকভাৱে গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ উদ্দেশ্যৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে এই কাৰ্যসূচীত অন্তিম দিনাৰ মুকলি সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সন্ধিয়া অনুষ্ঠিত হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব শিল্পী জুবিন গাৰ্গ, তৰালী শৰ্মা আৰু গীতাঞ্জলি দাসে। তামুলী পৰ্যটন উৎসৱ পালন কৰা হ'ব আৰু তাৰে প্ৰস্তুতি সভা আজি স্থায়ী যিখন কমিটি আছে প্ৰায় আমাৰ 150জনীয়া আমাৰ ইয়াত সাংবাদিক বন্ধুসকলো আছে এই কমিটিত, সকলো ইয়াত আজি উপস্থিত আছে আৰু আমি কাৰ্যসূচী 2023 বৰ্ষৰ 1, 2, 3 জানুৱাৰী তাৰিখে লৈছোঁ। ইয়াত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এবাৰ অহা কথা আছে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ ইয়াত আমাৰ নৃত্য প্ৰদৰ্শন হ'ব 3 দিন কাৰ্যসূচীত আৰু থলুৱা খাদ্য বিক্ৰী কৰিবৰ কাৰণে 100টি আত্মসহায়ক গোটক আমি ইয়াত বিপণী স্থাপন কৰি দিম আৰু বিভিন্ন ধৰণৰ ইয়াত খেলা ধূলাৰ ইয়াত সা সুবিধা থাকিব আৰু এই খুব সুন্দৰ জেগাটি বিশেষকৈ পৰিষ্কাৰ এখন নদী আছে, সুন্দৰ এখন অৰণ্য আছে। ইয়াত আমি ইতিমধ্যে কেইবাটা অলুগৃহ নিৰ্মাণ কৰিছোঁ, কেইবাটাও ভিউ পইণ্ট নিৰ্মাণ কৰিছোঁ আৰু ইতিমধ্যে ৰাস্তা আটাইকেইটা খুব সুন্দৰভাৱে নিৰ্মাণ কৰা হৈছে আৰু ট্ৰেডিশ্যনেল কিছুমান আমি আধুনিক গেট ইতিমধ্যে তোৰণ নিৰ্মাণ কৰা হৈছে আৰু 10-15 দিন পাছতে আমি তাৰ মুকলি কৰিম। কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ সাংসদ পুঁজিৰে নিৰ্মাণ কৰা হৈছে আৰু কেইবাটাও আমি ইতিমধ্যে ইয়াত আলুগৃহ নিৰ্মাণ কৰি থকা হৈছে। গতিকে আমাৰ মূল উদ্দেশ্যটো হৈছে গ্ৰাম্য অৰ্থনীতিক সবল কৰা। গতিকে আমি নাৰীসকলক সবলীকৰণ কৰিবৰ কাৰণে অহৰহ চেষ্টা কৰিছোঁ 2021, 22 বা 23 বৰ্ষত। গতিকে এই অঞ্চলটি বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ। গতিকে ইয়াত যথেষ্ট দৰিদ্ৰ লোকো আছে, কৃষিজীৱী লোক আছে। গতিকে তেওঁলোকৰ পৰিয়ালটোৰ কাৰণে, তেওঁলোকৰ গাঁওখনৰ কাৰণে, তেওঁ ল'ৰা ছোৱালীৰ কাৰণে আৰ্থিকভাৱে স্বচ্ছতা এটা আহিব বুলি ভাবি আমি 100টি আত্মসহায়ক গোট স্থাপিত কৰিছোঁ আৰু 100টি আত্মসহায়ক গোটত মানে 1000 গৰাকী মানে 1000 পৰিয়ালক আমি ইয়াত সুবিধা পাব। গতিকে মূল উদ্দেশ্য সেইটোৱে আৰু ভৱিষ্যতে যাতে পৰ্যটকসকলক দেশৰ বিভিন্ন ৰাজ্যৰ পৰা আমাৰ ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আহি আমাৰ এই খুব সুন্দৰ জেগাটো ইয়াত উপভোগ কৰিব পাৰে তাৰ কাৰণে এটা প্ৰচেষ্টা ৰাখিছোঁ। ডিগবৈৰ পৰা মনোৰঞ্জন দাসৰ ৰিপৰ্ট, অসম আদিত্য।